ভোটাৰ আইডি কাৰ্ডখন নিজৰ মোবাইলটোৰ জৰিয়তে কেনেদৰে আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব পাৰি সেইটো মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আপুনিও যদি মোৰ দৰে ভোটাৰ আইডি আৰু আধাৰ কাৰ্ডখন লিংক নাই কৰা তেন্তে এই ভিডিঅ'টো চাই অতি সহজতে আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ জৰিয়তে নিজৰ আৰু ঘৰৰ আন সদস্যসকলৰ ভোটাৰ আইডি আৰু আধাৰ কাৰ্ডখন লিংক কৰিব পাৰিব। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি যদি এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দি অল অপশ্যনটো চিলেক্ট কৰি দিব যাতে মই দিয়া ভিডিঅ'বোৰ নটিফিকেশ্যন আপুনি আগতীয়াকৈ পাই থাকে। নমস্কাৰ, মই অনুপম আৰু আপোনাক স্বাগতম জনাইছোঁ সন্ধানৰ এটা নতুন ভিডিঅ'লৈ। ভোটাৰ আইডি কাৰ্ডখন আৰু আধাৰ কাৰ্ডখন লিংক কৰিবলৈ প্ৰথমে আপুনি প্লে ষ্ট'ৰৰ পৰা ভোটাৰ হেল্পলাইন এপটো ডাউনলোড কৰি ইনষ্টল কৰি লওক। আৰু যদি এপটো আগৰ পৰাই আপোনাৰ ফোনত ইনষ্টল আছে তেন্তে প্লে ষ্ট'ৰলৈ আহি আপডেট কৰি লওক। এতিয়া এপটো অপেন কৰি লওক আৰু অপেন কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাব আৰু এনেকৈ ডিক্লেৰেশ্যন পেজ এখন অপেন হৈ যাব। আৰু এতিয়া আই এগ্ৰি অপশ্যনটো চিলেক্ট কৰি নেক্সটত ক্লিক কৰি দিয়ক। এতিয়া আপোনাৰ সুবিধা অনুযায়ী আপোনাৰ ভাষাটো বাছি লওক আৰু গেট ষ্টাৰ্টেডত ক্লিক কৰি দিয়ক। এতিয়া ইয়াত ভোটাৰ কাৰ্ডৰ সৈতে ৰিলেটেড কেইবাটাও অপশ্যন দেখিবলৈ পাইছে। ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিবলৈ আমি ভোটাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিম আৰু এতিয়া একেবাৰে শেষত ফৰ্ম 6B চিলেক্ট কৰি ল'ম। এতিয়া এনেকুৱাকৈ পেজ এখন অপেন হৈ আহিব আৰু ইয়াত লেট ষ্টাৰ্টেডত ক্লিক কৰি দিম। এতিয়া ইয়াত নিজৰ মোবাইল নাম্বাৰটো ফিল কৰি দিম আৰু চেণ্ড OTPত ক্লিক কৰি দিম। এতিয়া মই ইয়াত এণ্টাৰ কৰা ফোন নাম্বাৰটোলৈ এটা OTP আহিব আৰু OTPটো ইয়াত ফিল কৰি দিম আৰু এই ভেৰিফাই অপশ্যনটোত ক্লিক কৰি দিম। ভেৰিফাইত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰটো ভেৰিফাই হৈ যাব আৰু এনেকুৱাকৈ পেজ এখন খুলি আহিব। এতিয়া ইয়াত য়েছ আই হেভ এ ভোটাৰ আইডি নাম্বাৰ চিলেক্ট কৰি নেক্সটত ক্লিক কৰি দিম। লগে লগে এনেকুৱাকৈ পেজ এখন অপেন হৈ আহিব আৰু ইয়াত এতিয়া ভোটাৰ আইডি নাম্বাৰটো লিখি ল'ম আৰু ইয়াত ক্লিক কৰি আমাৰ ষ্টেট চিলেক্ট কৰি ল'ম আৰু ফেটছ ডিটেইলছত ক্লিক কৰি দিম। লগে লগে ভোটাৰ আইডি কাৰ্ডখনৰ ডিটেইলছখিনি ইয়াত দেখিবলৈ পাব। সকলোখিনি ভালদৰে চাই নেক্সট অপশ্যনটো ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত ফৰ্ম 6B অপেন হৈ যাব আৰু ইয়াত আপোনাৰ সম্পূৰ্ণ ডিটেইলছখিনি লিখি লওক। ইয়াত আধাৰ নাম্বাৰটো লিখি দিম, ইয়াত মোবাইল নাম্বাৰটো আৰু ইয়াত মেইল আইডিটো লিখি ইয়াত আপুনি থকা ঠাইডোখৰৰ নামটো লিখি দিব। ঠাইডোখৰৰ নামটো আপোনাৰ আধাৰ কাৰ্ড আৰু ভোটাৰ আইডিত থকা ঠাইডোখৰৰ নামটো লিখিব আৰু এই ডান অপশ্যনটোত ক্লিক কৰি দিয়ক। এতিয়া চাওক আপোনাৰ সম্পূৰ্ণ ডিটেইলছ আহি যাব। ভালদৰে চেক কৰি লওক কিবা ভুল আছে নেকি, আৰু যদি কিবা ভুল আছে তেন্তে এই ক্ৰছ চিম্বলটোত ক্লিক কৰি পুনৰ শুদ্ধ কৰি লিখক আৰু যদি সকলো ঠিকে আছে তেন্তে কনফাৰ্ম অপশ্যনটোত ক্লিক কৰি দিয়ক। আৰু এতিয়া চাওক আপোনাৰ আধাৰ আৰু ভোটাৰ লিংক কৰা এপ্লিকেশ্যন ৰেফাৰেন্স নাম্বাৰটো আহি গৈছে। ৰেফাৰেন্স নাম্বাৰটো আপুনি লিখি লওক নাইবা স্ক্ৰীনশ্বট লৈ থৈ দিয়ক। পাছত এপ্লিকেশ্যন ষ্টেটাছ চেক কৰিবলৈ প্ৰয়োজন হ'ব। আপোনাৰ এই এপ্লিকেশ্যনখন এপ্ৰুভ হ'বলৈ বা এই প্ৰচেছটো কমপ্লিট হ'বলৈ 3 দিনৰ পৰা এসপ্তাহ পৰ্যন্ত সময় লাগিব পাৰে। আশা ৰাখিছোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ।